হাই এভৰিৱান আন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এতিয়া বাজিছে গধূলি 6:30 বাজি গৈছে আৰু মানে 7টা বাজিবলৈ হৈছে আৰু মই এতিয়া যাওঁ ভাত বনাবলৈ আজি মই খিচিৰি বনাম বুলি ভাবিছোঁ আৰু ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকে ইচ্ছা কৰিলে সিম্পল ৰেচিপিটো মোৰ দৰে বনাই খাব পাৰে এতিয়া যাওঁ তেতিয়াহ'লে দেৰি নকৰি বলক মোৰ লগত পাকঘৰলৈ আৰু খিচিৰি বনাবৰ কাৰণে মই লৈছোঁ ইয়াতে দালি আধা কাপ দালি লৈছোঁ আধা কাপ আগতে তিয়াই থোৱা আছিলে আৰু বুটটো তিয়াই থৈছিলোঁ বুট লৈছোঁ দুটামান আৰু লৈছোঁ আলু এটা এইখিনি আগতে তিয়াই থৈ দিছিলোঁ মই বুট আৰু দালিখিনি তাৰ পিছত লৈছোঁ মই চাউল লৈছোঁ এটেমা মানে আপোনালোকৰ মানুহ যিমান থাকে তাৰ হিচাপটো চাই পেলানি আপোনালোকে চাউলটো ল'ব পাৰে আমাৰ যেহেতুকে মানুহ কম আৰু মই ইয়াতে লৈছোঁ পিয়াজ এটা ভাজিবৰ কাৰণে লৈছোঁ পিয়াজ এটা আৰু তেজপাত লৈছোঁ এখিলা এয়া জিৰা পাউডাৰ অকমান মিট মছলা অকমান এয়া হৈছে ৰেড চিলি এয়া ধনিয়া পাউডাৰ অকমান আৰু আদা নহৰু অকমান লৈছোঁ আৰু শুকান জলকীয়া এটা দিছোঁ দিবলৈ তাত থাকি গৈছিলে এয়াও দি দিছোঁ মই এটা আৰু ইমানেই লৈছোঁ আৰু সিম্পলকৈ ভাজিম ইমান মছলা দিলে মই খাই ভাল নাপাওঁ যে সেইটো কাৰণে ইমান মছলা দিয়া নাই অলপ অলপে দিয়া হৈছে আপোনালোকে ইচ্ছা কৰিলে এই মুঠকৈ সৰহকৈ দিব পাৰে আৰু এতিয়া মই আন এখন কেৰাহীত কুকাৰটোতে বনাম মই কুকাৰটোত তেল অলপ ঢালি ল'লোঁ মিঠাতেল কুকাৰত বনাইছোঁ কুকাৰত বনালে খিচিৰিটো খাই বেছি টেষ্ট লাগে সেইটো কাৰণে মই কুকাৰতে বনাইছোঁ আপোনালোকে ইচ্ছা অনুসৰি মানে য'তে মন যায় ত'তে বনাব পাৰে আৰু এতিয়া মই তেলখিনি পকাৰ পিছত পিঁয়াজ আদা নহৰু জলকীয়া দি দিছোঁ এইখিনি মই সকলোবোৰ দি দিছোঁ তেজপাত খিলাও দি দিছোঁ আৰু এতিয়া মই ভালদৰে এবাৰ মিক্স কৰি লৈছোঁ আপোনালোকে যদি জুইত বনায় তেতিয়াহ'লে কেৰাহীত বনাবও পাৰে কোনো কথা নাই মই গেছত বনাইছোঁ যিহেতুকে কুকাৰতে বনাইছোঁ এতিয়া মই ব্ৰাউন কালাৰ ভালকৈ ভাজি লোৱাৰ পিছতে দালি বুট আৰু আলুটো দি দিছোঁ কাটি পেলাই আলুটো মই ভালদৰে সৰু সৰুকৈ কাটি দি দিছোঁ আপোনালোকে ডাঙৰকৈও দিব পাৰে আলুটো বা সৰুকৈ কাটি দিব পাৰে কোনো কথা নাই যোনে যেনেকৈ খাবলৈ ভাল পায় তেনেকৈ দিলেই হ'ল মই বিশেষ ডাঙৰকৈ কাটি দিয়া নাই মিডিয়াম চাইজকৈ কাটি দিছোঁ আৰু এবাৰ মই ভালদৰে মিক্স কৰি ল'লোঁ তাৰপিছত দিছোঁ মই চাউলখিনি তিয়াই থোৱা চাউলখিনি দি দিছোঁ টুকি লোৱাৰ পাছত চাউলখিনি মই দি দিছোঁ টুকি ল'লোঁ তাৰপিছত মই ইয়াতে চাউলখিনি দি দিছোঁ আপোনালোকে চাউলখিনি বুট দাইল আধা ঘণ্টামান তিয়াই থ'ব তেতিয়া খিচিৰিটো খাবলৈও ভাল হয় আৰু সোনকালে সিজি উঠে মই আধা ঘণ্টামান তিয়াই থ'লোঁ দালি বুট আৰু এই চাউলটো তাৰপিছত এতিয়া মই মছলাখিনি ইয়াতে দি দিছোঁ আৰু এবাৰ মই ভালদৰে মিক্স কৰি লৈছোঁ খিচিৰিৰ কাৰণে আপোনালোকে যিমান দেৰি মই নিমখ দি লৈছোঁ যিমান দেৰি তিয়াই থোৱা সিমান দেৰিৰ কাৰণে ভাল আৰু এতিয়া মই সোৱাদ অনুসৰি নিমখ অলপ দি দিলোঁ আপোনালোকে সোৱাদ অনুসৰি দিব নিমখটো আৰু মই হালধি দিছোঁ 1 চামুচ দি দিছোঁ পূৰা ফুলকৈ 1 চামুচ দিছোঁ আৰু এতিয়া মই ভালদৰে এবাৰ মছলাবোৰ পূৰা মিক্স কৰি লৈছোঁ যাতে গোটেইখিনি লগতে লাগ খাই থাকে লাগি যায় তাতে আৰু দিছোঁ মই সোৱাদ অনুসৰি চেনি অকণমান
সেইটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে বা দিবও পাৰে। মই সোৱাদ অনুসৰি কাৰণে অকণমান দিছোঁ, আধা চামুচতকৈ অকণমান দিলোঁ। তাৰপৰা মই আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'লোঁ। তাৰপিছতে মই উতলা গৰম পানী অলপ দি দিছোঁ ইয়াতে। ইমানো গৰম নহয়, অলপ অলপকৈ গৰম আছিলে। ইয়াতে পানী অলপ জোখ অনুসৰি ঢালি দিলোঁ। তাৰপিছতে এতিয়া উতল আহিলে, এতিয়া উতলিবলৈ ধৰিলে। তাৰপিছতে এতিয়া মই কুকাৰৰ ঢাকনখন মাৰি দিছোঁ। 3-4টা হুইচেল দিয়ালৈকে মই ৰখি থাকিম। ল'ৰাটো খেলি আছে, দেখিছে কিমান দুষ্ট কৰি আছে, মানে বহুত উৎপাত কৰি থাকে এই চাইকেলখনত উঠালে মানে। সেয়া দেখিছেনে বাৰু, বহুত উৎপাত কৰি আছে। চোৱা ধৰণে এইফালে, আৰু চা এইফালে, এইফালে চোৱা, এইফালে চাই দিয়ে। কি কৰিছা তুমি এইবোৰ? এইফালে 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 চাওঁ, চাওঁ এইফালে আহা, এইফালে মানে বহুতটা কাম ওলাইছে আৰু এতিয়া ৰখিব পৰা নাই মানে সেই কামত। কি কৰিছা তুমি এইবোৰ? চকীখনকে মানে টুলখনকে টানি লৈ ফুৰিছে আৰু সি। আৰু এতিয়া এয়া মোৰ খিচিৰি ৰেডি হৈ গ'ল। দেখিবলৈতো ধুনীয়াই লাগিছে। খাই হোৱাৰ পিছত আপোনালোকক মই কৈ থাকিম বাৰু কেনেকুৱা লাগে খাই, যেতিয়া খাব হ'বগৈ। এয়া মোৰ খিচিৰি ৰেডি। আৰু এয়া মই কাঁহী এখনত বাঢ়ি ল'লোঁ খাবৰ কাৰণে। দেখাততো বহুত ধুনীয়া লাগিছে। আপোনালোকে এনেকৈ বনাই যদি খোৱা নাই মোৰ দৰে, প্লিজ খাই চাব, খাবলৈ বহুতেই ভাল হয় এনেকৈ। মই আগতেও এনেকৈ বনাই খাইছোঁ, বহুত ভাল লাগে খাবলৈ। আপোনালোকে বনাই খাব পাৰে মোৰ নিচিনাকৈ। আৰু এতিয়া বনাই কৰি আজৰি হৈ পেলানি এতিয়া খাবলৈ বহিছোঁহি। কেনেকুৱা হৈছে আপোনালোকক কৈ আছোঁ। আৰু মোৰ ইমান গৰম উঠিছে, মই ৰুমৰ ভিতৰত খাবলৈ আহিছোঁ। বহুত বেছি গৰম হৈছে আজি, বহুত বেছি গৰম পৰিছে মানে। দিনটো ৰ'দ হৈ থাকিলে যে, সেইটো কাৰণে আজি গৰম হৈছে। সেইটো কাৰণে মই এতিয়া ৰুমৰ ভিতৰতে বহি লৈছোঁ খাবলৈ। এতিয়া মই টেষ্ট কৰি আপোনালোকক কৈ আছোঁ। সঁচাকৈ বহুত মজা হৈছে। আপোনালোকে এনেকৈ চিম্পুলকৈ খিচিৰি আপোনালোকে মোৰ দৰে ঘৰত বনাই খাব পাৰে। বহুত মজা হৈছে খাবলৈ। এতিয়া মই খাই লওঁ তেতিয়াহ'লে। আৰু এতিয়া বনাই কৰি খাই মেলি আজৰি হ'লোঁ। আৰু খাই ভালেই লাগিলে। আপোনালোকে যদি কেতিয়াবা ভাত চাত খাবলৈ মন নাযায় বা ৰুটি চুটি পুৰি চুৰি খাবলৈ মন নগ'লে, এনেকৈ ইচ্ছা কৰিলে খিচিৰিকৈ বনাই মোৰ দৰে চিম্পুলকৈ খাব পাৰে ইচ্ছা কৰিলে। কেতিয়াবা মানে বনাই এনেদৰে খাব পাৰে আৰু আজি যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে, প্লিজ ছাবস্ক্ৰাইব কৰি যাব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আৰু এটা নতুন ব্লগ লৈ আপোনালোকলৈ আহি আছোঁ, সেয়াও চাব বুলি আশা থাকিল। আৰু শেষত জনাবলৈ নেপাহৰিব আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ চাই কেনে লাগিল। আৰু আজি ইমানেই আছিলে, আহিছোঁ, বাই বাই।